हेलो फ्रेंड्स, आज আমি মাছ মাৰিব আহিছোঁ ৰ বেলেগ সিস্টেমত পানী হিচা না মটৰ না কাৰেণ্ট না কি লাগে আপোনালোকে চাওক কি কৰি আছে। এই সিস্টেম এইটা হল নতুন টেকনোলজি। আমাৰ ধৰা বহুত সৰুতে দেউতাৰ লগত খেতি পথাৰত এনেকৈ শিকিছিলোঁ। জলদি না কিবা ক কি কম আজি মাছ পালি বঢ়িয়াকৈ খানা খাওঁ। এই চিষ্টেমটো চাই ভাল পাইছে কিজানি আপোনালোকে কৰিব পাৰে। পানী সিঁচি সিঁচি ভাগৰি পৰিছোঁ, এতিয়া অলপ জিৰণি লৈছোঁ। আপোনালোকক পথাৰখন দেখাওঁ, লগতে মই গৰুটো বদলাব আহিছোঁ। গৰুটো বদলাই দিছোঁ, নাখায় তাত গৰুটো। আৰু আপোনালোকক আমাৰ পথাৰখন দেখাওঁ। ধুনীয়া ধান হৈছে, ধুনীয়া ধান হৈছে। এই দুজন বঢ়িয়া ঘৰ এটা বনাই খেতি পথাৰ ৰখি আছে। ধুনীয়া পৰিৱেশ। ইয়াৰ পিছত আমি মাছ পানী সিঁচা হ'লে মাছ ধৰিব যাম, সেইখিনি দেখাম। এতিয়া আমি আকৌ পানী সিঁচিবৰ কাৰণে যাওঁ। গৰুটো বদলালোঁ, এইটোৱে ভাল লাগে আৰু য'ত খেতি পথাৰ, এই বেৰা। পানী সিঁচা হ'ল, এতিয়া মাছ ধৰি আছে। আহক আমি চাওঁ, পাইছা না মাছ? মইচোন আহাতে হাতে সিঁচাই হ'ল। এটাও নাই, এক ৰজৰো নহ'ব নেকি?